মোৰ গাড়ী মোৰ ঘৰত পাৰ্কিং মই কৰি গৈছিল 10খন বা 8খন গাড়ী সেম পাৰ্টি গৈ মোৰ ঘৰত গৈ পাতলি ধাৰাই হামলা কৰি আহিছে। আপোনাৰ এই বিডিচি যে আপুনি কৈছে শান্তি পৰিৱেশ আহিছে তেতিয়াহ'লে আপোনাৰ ইউ পি বেলৰ লিডাৰ এফচুৰ মানুহবিলাক অশান্তিৰ শ্লোগানটো কিয় ফলো কৰি আছে? ভাইচ প্ৰেচিডেণ্ট ইউথ ডিটেবল আৰু যোৱাকালি ৰাতি মোটামুটি 2টা বজাত মোৰ গাড়ী মোৰ ঘৰত পাৰ্কিং মই কৰি গৈছিল 10খন বা 8খন গাড়ী সেম পাৰ্টি গৈ মোৰ ঘৰত গৈ পাতলি ধাৰাই হামলা কৰি আহিছে। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ প্ৰমোদ বড়ো, আপোনাৰ এই বিডিচি যে আপুনি কৈছে শান্তি পৰিৱেশ আহিছে তেতিয়াহ'লে আপোনাৰ ইউ পি বেলৰ লিডাৰ এফচুৰ মানুহবিলাক অশান্তিৰ শ্লোগানটো কিয় ফলো কৰি আছে? প্ৰমোদ বড়ো, আপুনি সঁচাকে আমাৰ বিডিচিৰ ৰাইজৰ কাৰণে আপুনি চিন্তা কৰে না? আমি বিডিচিৰ যুৱ হয় হ'ব পাৰে আমি পলিটিকেল পাৰ্টিত আছোঁ, কিন্তু আমাৰ এটা ৰাজনীতিক অধিকাৰ আছে পলিটিকেল পাৰ্টিত থকা। কিন্তু আপোনাৰ এই গুণ্ডাগিৰি মই চিধাকে কম, প্ৰমোদ বড়োৰ গুণ্ডাগিৰি ইয়াতে নচলিব। আপোনালোকক মই এই হল অসম পুজিলি কোকৰাঝাৰত আমাৰ দেৱজিৎ দেৱনাথক এনে জবৰদস্তি উঠাই লৈ আছে। এইখন চাওক জবৰদস্তি আমাৰ দেৱনাথ অভিজিৎ দেৱনাথক উঠাই লৈ আছে। একো কৰা নাই, আমাৰ লগত চাহ খাই আছিল, একো কৰা নাই। আমি ইয়াতে ভোট দিব আহিছোঁ। এইখন চাওক ছাৰ ভোটটো দিব দিয়ক, আপুনি ভোটটো দিব দিয়ক। হ্যাঁ, আপনি জবরদস্তি গাড়িটো লৈ আছে, আমি ইয়াতে চাহ খাব আহিছোঁ। ভোটটো দিব দিয়ক, আপনি ভোটটো দিব দিয়ক। হ্যাঁ, তাই যদি কিবা ভুল কৰিছে আপুনি লৈ যাওক, তাই যদি ভুল কৰিছে লৈ যাওক আপুনি। নাই, ইয়াতে চাহ খাই আছিল, আমি সবে চাই আছো ইয়াতে। আপনি লামাই দিয়ক, আপনি লামাই দিয়ক। আহি আছে